ধনশ্ৰী মহকুমাৰ মহকুমাধিপতি জাভেদ ৰাহুল সুৰেশ ডাঙৰীয়া আজি কুৰিয়ামঘাটৰ এই সীমান্ত অঞ্চলতে পৰিভ্ৰমণ কৰিছে আৰু যে এই অঞ্চলত পুৰণিকলীয়া পদ্ধতিৰে আমাৰ বড়ো মহিলাসকলে বিশেষকৈ মানে বস্ত্ৰশিল্পৰ যোগেদি তাঁতশালৰ যোগেদি কাপোৰ বোৱে আৰু সেইখিনি পৰিদৰ্শন কৰি তেখেতে আশ্বাস দিছে যে তেখেতে সেই বিভাগৰ পৰা প্ৰশিক্ষক আনি এই অঞ্চলক প্ৰশিক্ষক দি যাতে উন্নত ধৰণৰ মানে কাপোৰ বব পাৰে অকল বড়ো বুলিয়ে নহয় যাতে বিভিন্ন জাতি জনগোষ্ঠী বা চুবুৰীয়া ৰাজ্যৰ নগা মণিপুৰ আদি কৰি তেখেতসকলক যাতে আমি সাপ্লাই দিব পাৰে তেনেকুৱা ধৰণৰ তেখেতে চিন্তা কৰিছে তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ আশা কৰিছোঁ আমি ভৱিষ্যতে যাতে সেই কামখিনি সফল হয় ইয়াৰ লগে লগে আমি কি কৰিছোঁ যে সীমান্ত অঞ্চলটো ABC সেক্টৰ লৈ বৃহত্ত এটা এলেকা কিন্তু আজি নগা দেখিবলৈ পাইছোঁ যে চুবুৰীয়া নগা ৰাজ্যই এটা আপোনাৰ সেক্টৰৰ অন্তৰ্গত যে 10খন 15খন গাঁও নগা গাঁও থাকে সেই নগা গাঁৱক লৈয়ে আজি কোহবত নিউলেণ্ড আপোনাৰ ৰালাণ্ড এনেকুৱা ধৰণৰ মহকুমা গঠন কৰিছে কিন্তু আমাৰ AB সেক্টৰ বৃহত্ত অঞ্চলত আজিলৈকে অসম চৰকাৰে মানে সেই অঞ্চলবিলাক উন্নয়ন কৰিবৰ ব্যৱস্থা নলোৱাৰ কাৰণে বহুত পিছপৰি আছে তাৰ কাৰণে আমি অসম চৰকাৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াক SDO চিভিলৰ যোগেদি এখন মেমৰেণ্ডাম আমি আজি মানে সাবমিট কৰিছোঁ সেই মেমৰেণ্ডামত আমি লিখিছোঁ যে সীমান্ত বৃহৎ অঞ্চলক সামৰি কুৰিয়ামঘাটক কেন্দ্ৰ কৰি এখন নতুন প্ৰশাসনিক মহকুমা গঠন হ'ব লাগে আৰু ইয়াৰ লগতে যদিও 21টা পঞ্চায়ত দক্ষিণ গোলাঘাট পঞ্চায়তৰ অন্তৰ্গত আছে 21খন পঞ্চায়তত এই সীমান্ত অঞ্চলটো উন্নয়ন হ'বৰ কাৰণে মানে বহুতখিনি অসুবিধা হয় সীমান্ত অঞ্চলত কমেও 10খন পঞ্চায়ত আছে সেই 10খন পঞ্চায়তক লৈ কুৰিয়ামঘাটৰ এখন মানে ডেভেলপমেণ্ট ব্লক এখন গঠন কৰিবৰ কাৰণে আমি তাত দাবীত মানে সন্নিৱিষ্ট কৰিছোঁ আৰু কুৰিয়ামঘাটত এখন পূৰ্ণাংগ চৰকাৰী মহাবিদ্যালয়ৰ গঠন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ যিহেতু সৰুপথাৰ মহাবিদ্যালয়ত আজি দেখিবলৈ পাইছোঁ আমি যোৱাকালিও গৈছিলে সৰুপথাৰ মহাবিদ্যালয়ত কমেও 1300 ল'ৰা ছোৱালীয়ে মানে ডিগ্ৰী প্ৰথম ইয়াৰত এপ্লাই কৰিছে কিন্তু ল'ৰা ছোৱালী তাত মানে সিট পাব মাত্ৰ 500 গতিকে যদি কুৰিয়ামঘাটত এখন মহাবিদ্যালয় গঠন হয় সীমান্ত অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে তাত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুবিধা হোৱাৰ লগতে মানে এই অঞ্চলটো উন্নয়ন হ'ব তাৰ লগতে আমি এই সীমান্ত অঞ্চলত বসবাস কৰা আজি 50-60 বছৰ হৈ গ'ল ইয়াৰ মানুহখিনিয়ে যদিও মানে অসমখন পহৰা দায়ী হিচাপে ৰক্ষা কৰিছে কিন্তু মানে এই অঞ্চলৰ ৰাজ্যে আজিও ভূমিৰ পট্টা পোৱা নাই জনজাতিসকলক ভূমিৰ অধিকাৰ কিছুসকলক দিছে যদিও অন্যান্য জনজাতিসকলে ইয়াৰ পৰা বঞ্চিত হৈ আছে তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাইছোঁ সেই দাবীত আমি উল্লেখ কৰিছোঁ যে সীমান্ত অঞ্চলত বসবাস কৰা বিভিন্ন জনসাধাৰণক আমি ভূমিৰ পট্টা দিব লাগে আৰু এই সীমান্ত অঞ্চলটো সুৰক্ষিত কৰিব লাগে আৰু উন্নয়নৰ দিশবিলাক ইয়াৰ চৰকাৰী সুবিধাবিলাক ইয়াতো দিব লাগে এইখিনি আমাৰ দাবী আছে